তোমাৰ বাবে প্ৰশ্ন এটা আছে ৰোহিত নহয় জানো তুমি কোৱাচোন মৌমাখিৰ চকু কেইটা 4টা চকু মৌমাখিৰ 4টা নাই হোৱা তুমি ক'ব পাৰিবানে 3টা মৌমাখিৰ চকু 3টা বিশ্বজিৎ অলপ আগত হা বিশ্বজিৎ কোৱাচোন যে আমাৰ স্পাই বা এজেণ্ট ইয়াৰ অসমীয়া শব্দটো কি শুনি পাইছা শব্দটো স্পাই বা এজেণ্ট পাইছানে পাইছো আচ্ছা তুমি কোৱাচোন মৌমাখিৰ চকু কেইটা থাকে 2টা নাই হোৱা মই কৈ দিওঁ নেকি ক'ব লাগে অলপ পিছত কৈ দিম ভিডিঅ'টো শেষ কৰি লওঁ ঠিক আছে তোমালোকে কি কৰি আছা অলপ আগত আহা তোমাৰ প্ৰশ্ন এটা সুধো মানুহৰ চকু কেইটা 2টা চবেই জানে নহয় জানো তুমি কোৱাচোন মৌমাখিৰ চকু কেইটা 6টা হৈছে নে নাই হোৱা তুমি কোৱাচোন মৌমাখিৰ চকু কেইটা 2টা নহয় 4টাও নাই অকল টুক্কা মাৰি আছে নহয় জানো অ'কে তুমি আগত আহা নাম কি তোমাৰ নিতুল তুমি কোৱা স্পাই বা এজেণ্টৰ অসমীয়া কি চোৰাংচোৱা একবাৰ চবে ক্লেপ একবাৰ আৰু মৌমাখিৰ চকু 8টা নহয় তুমি পাৰিবা নে ক'বলৈ মৌমাখিৰ চকু কেইটা 2টাও নহয় 4টাও নহয় 6টাও নহয় 8টাও নহয় কেইটা হ'ব পাৰে বাৰু এটা নাই হোৱা তোমালোকে ক'ব পাৰিবা ইয়াত আহাচোন তুমি কোৱাচোন মৌমাখিৰ চকু কেইটা 5টা ক্লেপ একবাৰ চবে নাম কি তোমাৰ সাধনা ভাল লাগিছে নাই আৰু প্ৰশ্ন কৰোঁ নেকি নালাগে ঠিক আছে